ফিক্স ফেক্টৰ এণ্ড ভেৰিয়েবল ফেক্টৰ স্থিৰ উৎপাদনৰ উপাদান আৰু পৰিৱৰ্তনশীল উৎপাদনৰ উপাদান আমি উৎপাদনৰ উপাদানবোৰ দুই ভাগত ভগাব পাৰোঁ স্থিৰ আৰু পৰিৱৰ্তনশীল স্থিৰ উৎপাদনৰ উপাদানবোৰ এনেকুৱা যে আমি যিকোনো উৎপাদনৰ কথা চিন্তা কৰিলে আমি প্ৰথমে সেই স্থিৰ উপাদানবোৰ আহৰণ কৰি ল'ব লাগিব বা সেইবোৰ গোটাই ল'ব লাগিব উদাহৰণস্বৰূপে আমি যিকোনো উৎপাদনৰ কথা চিন্তা কৰিলে এডোখৰ মাটি এটা ঘৰ বা এটা কাৰখানা বা কিছুমান ডাঙৰ মেচিন আমি গোটাই ল'ব লাগিব কিন্তু পৰিৱৰ্তনশীল উৎপাদনৰ উপাদানবোৰ যেনে শ্ৰমিক বা কেঁচামাল এইবোৰ আমি যেতিয়া উৎপাদন কাৰ্য আৰম্ভ কৰিম তেতিয়া গোটালেও হ'ব এই যিবোৰ স্থিৰ উৎপাদনৰ উপাদান এইবোৰৰ ওপৰত যি খৰচ হয় তাক স্থিৰ ব্যয় বুলি কোৱা হয় উৎপাদনৰ আৰু পৰিৱৰ্তনশীল উৎপাদনৰ উপাদানত যি খৰচ হয় তাক পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয় ইয়াৰ লগতে আমি যিটো হ্ৰস্বকাল বা দীৰ্ঘকালৰ কথা কওঁ শৰ্ট ৰান এণ্ড লং ৰান এই দুটাৰ কথাৰ লগতো কিন্তু এই উৎপাদনৰ স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ কথা জড়িত হৈ আছে হ্ৰস্বকালটো হৈছে এটা ছুটি সময় কম সময় কিন্তু হ্ৰস্বকালটো কিমান কম বুলি ক'লে আমি ক'ব লাগিব যে হ্ৰস্বকালটো এনেকুৱা এটা সময় যিটো সময়ত উৎপাদনৰ এই যে স্থিৰ উপাদান সেইবোৰ পৰিৱৰ্তন কৰিব নোৱাৰি আমি কেৱল পৰিৱৰ্তনশীল উপাদানখিনিহে পৰিৱৰ্তন কৰিব পাৰোঁ আনহাতে দীৰ্ঘকালটো হৈছে এনেকুৱা এটা সময় যিটো সময়ত উৎপাদনৰ প্ৰতিটো উপাদানেই পৰিৱৰ্তনশীল হয় আৰু আমি প্ৰতিটোৰে পৰিৱৰ্তন কৰিব পাৰোঁ